নমস্কাৰ। আপুনি জানেনে আজিৰ পৰা ৫০০ বছৰৰো অধিক সময়ৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সৃষ্টি কৰা গায়ন বায়ন কেৱল এক সংস্কৃতি নহয়, ইয়াৰ আঁৰত লুকাই আছে বৈকুণ্ঠৰ ৰহস্য আৰু ব্ৰহ্মবৈবৰ্ত পুৰাণৰ এক ভয়ংকৰ ভৱিষ্যৎবাণী। গায়ন বায়ন বৈকুণ্ঠৰ সম্পদ পৰম্পৰা অনুসৰি গুৰুজনাই যেতিয়া চিহ্ন যাত্ৰা ভাওনা কৰিছিল, তেতিয়া তেওঁ বৈকুণ্ঠৰ ৭টা বৈকুণ্ঠৰ দৃশ্যপট অংকন কৰিছিল। সেই সময়ত স্বৰ্গীয় পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁ যি গায়ন বায়ন আৰু খোল তালৰ সৃষ্টি কৰিছিল, তাক বৈকুণ্ঠী সংগীত বুলি কোৱা হয়। ভাৰতৰ আন ঠাইত এই অনন্য শিল্প দেখিবলৈ পোৱা নাযায়। ব্ৰহ্মবৈবৰ্ত পুৰাণৰ সেই ভৱিষ্যৎবাণী, কিন্তু এই পবিত্ৰ পৰম্পৰা কিমান দিন মৰ্তত থাকিব? ব্ৰহ্মবৈবৰ্ত পুৰাণত স্বয়ং ভগৱান নাৰায়ণে কৈছে যে কলিযুগৰ ১০,০০০ বছৰ সম্পূৰ্ণ হলে পৃথিৱীৰ পৰা হৰিনাম কীৰ্তন আৰু সকলো বৈষ্ণৱ ভক্ত অন্তৰ্হিত হ'ব। তেওঁলোকে এই ধৰাধাম ত্যাগ কৰি পুনৰ বৈকুণ্ঠলৈ গমন কৰিব। আগন্তুক সংকট আৰু আমাৰ দায়িত্ব। ইতিহাস সাক্ষী আছে, যেতিয়াই ধৰ্মৰ গ্লানি হৈছে, তেতিয়াই মান বা মোগলৰ আক্ৰমণৰ দৰে বিভীষিকাৰ সৃষ্টি হৈছে। পুৰাণৰ মতে যিদিনা পৃথিৱীৰ পৰা এই নাম কীৰ্তন আৰু ভক্তসকল বৈকুণ্ঠলৈ গুচি যাব, সিদিনা সমাজত চৰম অৰাজকতা আৰু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সকলো মানুহকে পৰমেশ্বৰ শ্ৰীকৃষ্ণৰ চৰণত আশ্ৰয় ল'বলৈ আহ্বান জনাইছে। যিজনাক ব্ৰহ্মা, মহাদেৱ আদি দেৱতাসকলেও সদায় সেৱা কৰে আৰু পৰম যোগীসকলে যাৰ ধ্যান কৰে, সেইজনা ভগৱন্তক ভক্তিৰ বশ্যতাৰ বাবে গোপীসকলে নিজৰ ঘৰতেই পাইছিল। যিজনাৰ আদি অন্ত কোনেও নাজানে, যাৰ মহিমাৰ সীমা বেদেও বিচাৰি নাপায়, সেইজনা ভগৱানে কেৱল ভক্তিৰ গুণত ভক্তৰ সকলো মনোবাঞ্ছা পূৰণ কৰে। গুৰুজনাৰ বিশেষ নিৰ্দেশ: আপুনি আন সকলো বুদ্ধি ত্যাগ কৰি কেৱল ভক্তিৰ পথত মন নিবিষ্ট কৰক, কাৰণ ভক্তিহে মানুহৰ প্ৰকৃত কল্যাণ সাধনৰ পথ। সংসাৰত ভক্তিৰ সমান ডাঙৰ সম্পদ আন একোৱেই নাই। চাৰিও বেদৰ মূল সাৰমৰ্ম হ'ল যে এই জগতত কৃষ্ণ নামতকৈ শ্ৰেষ্ঠ ত্ৰাণকৰ্তা আৰু কোনো নাই। স্বয়ং ঈশ্বৰ শ্ৰীকৃষ্ণই অৰ্জুনক এই কথা দৃঢ়তাৰে কৈছিল। সকলোৰে বাবে মুক্তিৰ পথ। গুৰুজনাই কৈছে যে কৃষ্ণৰ নাম ল'লে অধম জাতিৰ লোকো পবিত্ৰ হৈ ভগৱানৰ কৰুণা লাভ কৰিব পাৰে। সেয়ে গুৰুজনাৰ উপদেশ হ'ল, আমি হাতৰে কৰ্ম কৰিব লাগে, কাণেৰে হৰি কথা শুনিব লাগে আৰু সদায় মুখত হৰি নাম ল'ব লাগে। আমি পলম কৰা উচিত নহয়, কাৰণ আমাৰ আয়ুষ প্ৰতি মুহূৰ্ততে কমি গৈ আছে। এই মানৱ দেহৰ মৃত্যু কেতিয়া হ'ব কোনোৱে নাজানে। গতিকে সংসাৰৰ মোহ বা বিষয়ৰ লালসা ত্যাগ কৰি ঈশ্বৰৰ নামত মন বান্ধিব লাগে। তেতিয়াহে অতি সহজে মুক্তি লাভ কৰিব পৰা যাব। দ্বাদশ স্কন্ধৰ কলিযুগৰ বৰ্ণনা। কলিযুগৰ ভয়াৱহতাৰ বিষয়ে সোঁৱৰাই দি গুৰুজনাই কৈছে যে কলিকালৰ পৰা উদ্ধাৰ পাবলৈ কৃষ্ণ বিনে আন কোনো সাৰথি নাই। সংসাৰৰ মায়া আৰু চিন্তাৰ মাজত আবদ্ধ হৈ আমি আমাৰ বিবেক হেৰুৱাই পেলাইছোঁ। কালৰূপী সৰ্পই আমাক দংশন কৰি প্ৰাণ ল'বলৈ উদ্যত হৈছে। এনে সংকটৰ সময়ত কেৱল কৃষ্ণইহে আমাক ৰক্ষা কৰিব পাৰে। ভক্তৰ প্ৰাৰ্থনা। গুৰুজনাই আমাক শিকাইছে কেনেকৈ ভগৱানৰ ওচৰত কাতৰ প্ৰাৰ্থনা কৰিব লাগে। হে কৃপাময় মহেশ্বৰ, মই মোৰ কৰ্মৰ ফল ভোগ কৰিলেও যেন তোমাক কেতিয়াও পাহৰি নাযাওঁ। মোক সদায় তোমাৰ ভৃত্যৰ লগত থাকিবলৈ সুযোগ দিয়া। তুমি মোৰ পৰম সুহৃদ আৰু আত্মাৰ বান্ধৱ। মৰণৰ সময়তো যেন তোমাৰ চৰণৰ পৰা মই বিচ্যুত নহওঁ। আজি আমাৰ সমাজত হিংসা, বিদ্বেষ আৰু অশান্তিয়ে দকৈশি পাইছে। মানুহে মানুহক ঘৃণা কৰিছে, কিন্তু আমি পাহৰি গৈছোঁ যে আমাৰ এই জীৱন অতি ক্ষণস্থায়ী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক দি যোৱা পবিত্ৰ পথটো আজি আমি পুনৰ এবাৰ স্মৰণ কৰা সময় আহি পৰিছে। হিংসা আৰু মানসিক ব্যাধিৰ পৰা মুক্তি। আজিৰ যুগত হিংসা বা খং কেৱল এটা আৱেগ নহয়, ই এটা ডাঙৰ ৰোগ বা মানসিক ব্যাধিৰ দৰে। এই ব্যাধিয়ে আমাৰ আত্মা আৰু সমাজ দুইটাকে ধ্বংস কৰিছে। গুৰুজনাই কৈছিল
যে হিংসা ত্যাগ কৰি সকলো জীৱতে ঈশ্বৰক দৰ্শন কৰিব লাগে। যেতিয়ালৈকে আমি এই কুচিন্তাবোৰ ত্যাগ নকৰোঁ তেতিয়ালৈকে আমাৰ উন্নতি সম্ভৱ নহয়। গীতা ভাগৱতৰ অমৃতবাণী। আহক আমি সকলোৱে গীতা আৰু ভাগৱতৰ পবিত্ৰ জ্ঞানৰ মাজত নিজক বিচাৰি লওঁ। শংকৰদেৱ গুৰুজনাই আমাক শিকাইছে, ভকতিত কৰা ৰতি ভকতিছে সাধিবে কল্যাণ। অৰ্থাৎ ভক্তিৰ পথতেই আমাৰ প্ৰকৃত কল্যাণ লুকাই আছে। ভাগৱতৰ প্ৰতিটো শ্লোকে আমাক পৃথিৱীৰ মায়া মোহৰ পৰা আঁতৰি পবিত্ৰ জীৱন গঢ়িবলৈ অনুপ্ৰাণিত কৰে। আমাৰ লক্ষ্য বৈকুণ্ঠৰ যাত্ৰা। ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ মতে কলিযুগৰ 10,000 বছৰ সম্পূৰ্ণ হ'লে এই পবিত্ৰ নাম কীৰ্তন মৰ্তৰ পৰা অন্তৰ্হিত হ'ব। তাৰ আগতে আমি সাৱধান হোৱা উচিত। আমি বিষয় বাছনা আৰু পাৰ্থিৱ সম্পত্তিৰ পাছত দৌৰি থকাতকৈ আমাৰ আত্মাৰ মুক্তিৰ বাবে চেষ্টা কৰিব লাগে। আহক বন্ধুসকল, আমি সকলোৱে গুৰুজনাৰ আদৰ্শ মানি একত্ৰিত হওঁ। হিংসা আৰু অধৰ্মৰ পথ ত্যাগ কৰি মুখত হৰিনাম আৰু বুকুত ভক্তি লৈ আমি সকলোৱে বৈকুণ্ঠৰ দিশে এখোজ আগবঢ়াই দিওঁ। নাম কীৰ্তনৰ মাজেৰে নিজক পবিত্ৰ কৰি এই ধৰাধামতে বৈকুণ্ঠৰ আনন্দ বিলাই দিওঁ। গতিকে যেতিয়ালৈকে আমাৰ মাজত গায়ন বায়নৰ খোলৰ শব্দ বাজি আছে, যেতিয়ালৈকে হৰিনামৰ ধ্বনি শুনা গৈছে, তেতিয়ালৈকে আমি সুৰক্ষিত। এই পবিত্ৰ ধৰ্ম আৰু সংস্কৃতিক ধৰি ৰখাটোৱেই আমাৰ একমাত্ৰ লক্ষ্য হোৱা উচিত। আপোনাৰ মতামত কি? কমেণ্ট কৰি জনাওক আৰু এনে আধ্যাত্মিক তথ্যৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।